নমস্কাৰ বন্ধু বান্ধৱীসকল জিকে বাই নলেজলৈ আপোনাক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল আজিৰ কাৰণে নতুন আৰু এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হৈছে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব। যিসকলে অফলাইনটো কাৰ্ডখন বনাই থৈছে সেইসকলৰ কাৰণে আজিৰ এই ভিডিঅ'টো লৈ আহিছোঁ। কেনেকৈ তেওঁলোকে আধাৰ কাৰ্ডৰ জৰিয়তে নিউ এখন ডিজিটেল এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড অনলাইনত এপ্লাই কৰিব সেই বিষয়ে ভিডিঅ'টো লৈ আহিছোঁ। এটি ৰেজিষ্ট্ৰেশ্যন বুলি অপশ্যন পাব, এটা ৰিনিউৱেল বুলি অপশ্যন পাব, এটা আৰু ৰিৰেজিষ্ট্ৰেশ্যন বুলি এটা অপশ্যন পাব। তে যিহেতু আমি অফলাইন আগতে বনাই থৈছোঁ, মই এতিয়া নতুনকৈ অনলাইনত সেইটো ৰিৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। তে ফাৰ্ষ্ট টাইম আপুনি অনলাইনত আহি আপুনি employmentation.assam.gov.in আহি এইটো ছাইটত আহিব লাগিব। অহাৰ পিছত আপুনি ৰিৰেজিষ্ট্ৰেশ্যন এটা অপশ্যন পাব, এটা ৰিনিউৱেল পাব আৰু এটা আপুনি ৰেজিষ্ট্ৰেশ্যন পাব। যিটো মানে ৰিৰেজিষ্ট্ৰেশ্যন অপশ্যনখিনি আছে আপুনি ইয়াতে ক্লিক কৰিব। যিহেতু মানে নতুনকৈ কৰিব লাগিব, আগতে অফলাইন কৰা আছিল। ৰিৰেজিষ্ট্ৰেশ্যন অপশ্যন আপুনি ইয়াতে ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ সেই ৱেবছাইটলৈ আপোনাক লৈ যাব। ক্লিক কৰাৰ লগে লগে এনেকুৱা কণ্টিনিউ অপশ্যনটো আহিব। কণ্টিনিউ অপশ্যন ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে অলপ ৱেইট কৰিব। ৱেইট কৰিব লাগিব। ডাইৰেক্ট আপোনাৰ ৰাইট টু পাব্লিক ছাৰ্ভিচ এইটো মেইন যেটা ৱেবছাইট, সেই ৱেবছাইটখন আপুনি লৈ আহিব। ইয়াতে লিখা আছে ৰিৰেজিষ্ট্ৰেশ্যন কাৰ্ড এমপ্লয়মেণ্ট এক্সচেঞ্জ। ইয়াতে আপুনি এনেকুৱা দেখা পাব। তাৰপিছত আপোনাৰ স্ক্ৰল ডাউন তলফালে আহিব, এপ্লাই উইথ আধাৰ ৰিকমেণ্ড, এপ্লাই উইথাউট আধাৰ এণ্ড ৰেজিষ্ট্ৰেশ্যন, তিনিটা অপশ্যন আছে। যিহেতু মই অফলাইনত কৰাটো নতুনকৈ এটা কৰিম, সেইটোৰ কাৰণে আপুনি এপ্লাই আধাৰ উইথ সেইটো অপশ্যন ক্লিক কৰি আপুনি লগ ইন কৰি লগে আই ডি পাছৱৰ্ডেদি, যেতিয়া আপোনাৰ আই ডি পাছৱৰ্ডটো হৈছে আপোনাৰ মোবাইল নম্বৰ আৰু যিকোনো আপুনি ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত যিটো আপুনি পাছৱৰ্ড দিছিল সেইটো ইয়াতে বহাই এই কেপচাৰখিনি ইয়াতে বহাব লাগিব। যিখিনি কেপচাৰ আছে সেই কেপচাৰখিনি আপুনি ইয়াতে বহোৱাৰ আই ডি পাছৱৰ্ড বহাৰ পিছত কেপচাৰখিনি বহাৰ পিছত লগিং অপশ্যন আপুনি ক্লিক কৰিব লাগিব। এই লগিং অপশ্যন কেপচাৰখিনি ইয়াতে বহাই আপুনি লগিং অপশ্যনত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপুনি ডাইৰেক্ট আপোনাৰ সেই ৱেবছাইটটোলৈ যাব। ইয়াতে এনেকৈ কেপচাৰখিনি বহাৰ পিছত লগিঙত আপুনি ক্লিক কৰিব। ভিডিঅ'টো অলপ লং হ'ব পাৰে, তো সম্পূৰ্ণকৈ একেবাৰে দেখাই দিম কেনেকৈ এপ্লাই কৰিব লাগিব। এইটো লগ ইন কৰাৰ লগে লগে আপোনাৰ ছাইটটো এনেকৈ খোল খাই যাব। এনেকৈ খোল খাই যাব আপোনাৰ সেই ছাইটটো ৰাইট টু পাব্লিক ছাৰ্ভিচ। তাৰপিছত আপুনি অলপ স্ক্ৰল ডাউন হৈ তলফালে আহিব। লাহে লাহে কেনেকৈ কৰিব লাগিব, কি লাগিব সম্পূৰ্ণ ইয়াত আছে। ভিডিঅ'টো আপুনি প'জ কৰি লাহে লাহে আপুনি সম্পূৰ্ণখিনি চাব পাৰিব। মই গোটেইখিনি পঢ়িবলৈ গ'লে আপোনাৰ বহুত ভিডিঅ'টো বহুত ডাঙৰটো ভিডিঅ' হৈ যাব। এইটো স্ক্ৰল ডাউন তলফালে আহিব লাগিব। মাৰ্কশ্বিট, এডমিট কাৰ্ড, সেই বস্তুখিনি লাগিব। আৰু ইয়াতে গাইডলাইনখিনি আছে। আপোনাৰ 14 বছৰৰ পৰা ওপৰত যিমান বছৰলৈ আছে আপুনি কৰিব পাৰিব। এজ প্ৰুফ হিচাপে বাৰ্থ চাৰ্টিফিকেট, HLC মাৰ্কশ্বিট, স্কুল চাৰ্টিফিকেট যিকোনো এটা আপুনি ইয়াতে দিব পাৰিব। এনেকৈ সকলোখিনি আছে। আপুনি লাহে লাহে পঢ়ি ভালকৈ আহিব। লাহে লাহে স্ক্ৰল ডাউন হৈ তলফালে আহিব। অহাৰ পিছত আদাৰ ডিটেইলছ অফ এপ্লিকেণ্ট বুলি অপশ্যনটো আহিব। ফাৰ্ষ্ট টাইমতে আপুনি হেৰি কৰিব, আপোনাৰ ইয়াতে আপোনাৰ আধাৰ নাম্বাৰ, যিহেতু মই আধাৰ নাম্বাৰে কৰিব লাগিব। ইয়াতে আপুনি এই ৰুমতো আপোনাৰ 12 ডিজিটৰ যিটো আধাৰ নাম্বাৰ আছে, এই আধাৰ নাম্বাৰটো আপুনি ইয়াতে বহাই দিব আৰু ষ্টেটটো অট'মেটিকলি মানে সেই চিলেক্ট হৈ থাকিব। আৰু আধাৰ কাৰ্ড আপোনাৰ যিটো নাম আছে সেই নামটো আপুনি ইয়াতে বহাই দিব শুদ্ধভাৱে, আধাৰ কাৰ্ডত যেনেকৈ আছে। বহাৰ পিছত আপুনি তলফালে আহিব। ইয়াতে বহালে সেই আপোনাৰ নামটো ইয়াতে লিখিব লাগিব। স্ক্ৰল ডাউন হৈ তলফালে আহিব, চাৰ্চ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। আপুনি ইয়াতে যেহেতু আমি
অলৰেডি ৰেজিষ্ট্ৰেশ্যন অফলাইন কৰা আছে এতিয়া আমি অনলাইন কৰিম তে আপুনি অফলাইন যেটো কৰিছিল হেতু ৰেজিষ্ট্ৰেশ্যন ডেটটো ইয়াতে দিব নে ডেট অফ ৰেজিষ্ট্ৰেশ্যন কোনটো তাৰিখত ৰেজিষ্ট্ৰেশ্যন কৰিছিল হেতু এতে বহাই দিব বহাই দিয়াৰ পিছত আপুনি তলফালে আহিব তাৰপিছত ৰেজিষ্ট্ৰেশ্যন নম্বৰ যেটো আমাৰ কাৰ্ডৰ ৰেজিষ্ট্ৰেশ্যন আছে কাৰ্ডৰ সেই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো এইটো খবৰত বহাই দিব আপুনি ভৰোৱাৰ পিছত আপুনি টাইপ অফ ৰি-ৰেজিষ্ট্ৰেশ্যন কি আপুনি ডিজিটেল ৰিভিউ ফ্ৰম পেপাৰ বেসিক আপনি এটো ক্লিক কৰি লব ফাৰ্স্টটো ডিজিটেল ৰিভিউ যেটো আপুনি কৰিম এপ্লিকেন্ট নামটো দিব জেন্ডাৰটো সিলেক্ট কৰিব মেল ফিমেল যি হয় তাৰপিছত আপুনি মোবাইল নম্বৰটো দিব ইমেইল আইডিটো দিব ফাদাৰ নামটো দিব ইয়াতে তাৰপিছত পাৰ্সোনাল ইনফৰমেশন এপ্লিকেন্ট দিব হেতু জেন্ডাৰ ফিমেল আপুনি আৰু এটো পাসপোর্ট সাইজৰ ফটো এখন লাগিব ইয়াতে গাৰ্জিয়ান নামটো দিব আপোনাৰ তলফালে ডেট অফ বাৰ্থ আছে আপোনাৰ ডেট অফ বাৰ্থটো ইয়াতে বহাব এটো ডেট অফ বাৰ্থটো বহাই লব ডেট অফ বাৰ্থটো বহাৰ পিছত আপুনি এৰে হাজবেণ্ড নাম বুলি অপচনটো আছে যিসকল ছোৱালীৰ হয়তো বিয়া হৈছে তেওঁলোকে যি কৰিব তেওঁলোকে হাজবেণ্ডৰ নামটো ইয়াতে বহাব তাৰপিছত কৈছে আপোনাৰ মাদাৰ নেমটো দিব ওয়েটাৰ এক্স সাৰ্ভিসমেন যদি আপুনি কোনোবাই বেলেগত কিবা চাকৰি কৰি আছে হলি ইয়াত দিব নহলে নহয় দিব কাষ্টটো ইয়াতে সিলেক্ট কৰিব যি হয় জেনাৰেল ওবিসি এসসি এসটি যি হয় এটো আপনি সিলেক্ট কৰিব ইকোনমিক্যাল উইকাৰ সেকশন অটোমেটিক কিবা যদি ইয়াস হয় ইয়া দিব নহলে নহয় দিব যেটো ইয়াৰ যেটো হয় আপোনাৰ হেতু বহাই লব তাৰপিছত ৰিলিজন কি আছে এটো বুদ্ধ খ্ৰীষ্টান হিন্দু ইছলাম যি হয় হে দিব আপোনাৰ যেটো ভাগত পৰে আপুনি হেতু সিলেক্ট কৰিব মেৰিটাল ষ্টেটাস কি আছে মেৰিটাল মেৰিজ দিব সিঙ্গেল হলো যি হয় হেতু দিব আপুনি দি লব ইয়াতে কন্টাক্ট নম্বৰটো এটো বহাই দিব জিমেইলটো অকুপেশনটো কি কৰি আছে বিজনেস ক্লাৰ্ক কনসালটেন্ট ষ্টুডেন্ট আটাৰ যি আছে হি বহাই দিব ইয়াতে তাৰপিছত আপুনি ইউনিক আইডেন্টিফায়াৰ আপুনি কি আছে ড্ৰাইভিং লাইসেন্স পাসপোর্ট ভোটাৰ আইডি যিকোনো এটা দিব মই ভোটাৰ আইডিটো দিছো ইয়াতে ভোটাৰ আইডিৰ নাম্বাৰ ইউনিক আইডেন্টিফিকেশন ইয়াৰ নাম্বাৰটো আপুনি বহাই দিব ইউনিক আইডেন্টিফিকেশন এই ভোটাৰ আইডি নাম্বাৰটো বহানোৰ পিছত তাৰপিছত তলফালে প্ৰমিনেন্ট আইডেন্টিফিকেশন মার্ক আপনার হয়তো যদি কিবা এটা চিন কিবা এটা কাটা কিবা হেতি মার্ক আছে আপনি এটাও বহাই দিব লিখি এটা লিখি দিব হয়তো কিবা দাগ কিবা চিহ্ন যদি আছে আপনি হেতু কিবা মার্ক থাকিলে আপনি এটা লিখি দিব পাৰিব দিব লাগিব ষ্টাৰ মার্ক যিখিনি আছে সেইখিনি আপনি কম্পালসৰি কৰিবই লাগিব এইখিনি কৰাৰ পিছত আপনি তলফালে স্ক্ৰল ডাউন হৈ আহিব এখিনি ফিজিক্যালি এড্ৰেছ এখিনি দিব নালাগে আপোনাৰ এগ্ৰিগেলি হৈ যাব এটো ফিলআপ কৰিব নালাগে পার্সোনাল উইথ ডিসেবিলিটি বিকলাঙ্গ কিবা শাৰীৰিক বিকলাঙ্গ আছে নেকি ইয়া চলি আছে নহলে ন দিব এডুকেশনাল ট্ৰেইনিং আপুনি কিমানলৈ পঢ়াৰ পিছত কিমানলৈ হাইয়েস্ট এডুকেশন কৰিছে এটা আপুনি সিলেক্ট কৰিব ইয়াৰ পৰা যিখিনি হয় আপোনাৰ সেই অনুযায়ী সিলেক্ট কৰিব কৰাৰ পিছত এক্সাম পাস কি এক্সাম পাস কৰিছে আপুনি সিলেক্ট কৰিব এবাকে আপনার সাবজেক্ট খিনি বহাবো বোর্ড ডেট অফ ইয়ার পাস রোল নম্বর কিমান পার্সেন্ট নাম্বারটো পাইছে কোনটো ক্লাসত পাস কৰিছে ডিভিশনটো এটো গেলে যাৰ পিছত আউট অফ প্লাস চেঞ্জ সিলেক্ট কৰি আৰু কিবা আপোনাৰ মেট্ৰিকৰ পৰা হায়াৰ সেকেন্ডাৰী খিনি একেই সেম ভৰাব লাগিব কোনটো চনত পাস কৰিছে ৰেজিষ্ট্ৰেশ্যন কিমান চনত কোনটো ডিভিশনত পাস কৰিছে বহাই যাব তাৰপিছত আৰু প্লাস কৰি ডিগ্ৰীখন সোমাব লাগিলে সেই সেম একেই এৰে বহাব লাগিব আদাৰ কোৱালিফিকেশন যদি আপোনাৰ কম্পিউটাৰ কিবা সাৰ্টিফিকেট আছে আপুনি ইয়াতে বহাব পাৰিব সাৰ্টিফিকেটৰ নাম লিখিব ইছু কোনটো স্কুল বা ইনষ্টিটিউটৰ পৰা আপুনি লাভ কৰিছে ডিউৰেচনটো কিমান আছে কোন কেইমাহৰ সাৰ্টিফিকেটখন আছে আপোনাৰ এটো আপুনি বহাই দিব ইয়াতে বহাৰ পিছত আপুনি কোন চনত পাস কৰিছে এটা বহাই দিব স্কিল কোৱালিফিকেশন বেলেগ কিবা আছে ইয়াতে বহাই দিব দিলেও হ'ব নহলে নিদিলেও নহব এটো এইবিলাক একো কৰিব নাকালে ডাইৰেক্ট আপনি তলফালে আহি যাব একেবাৰে সিধা কৈ তলফালে আহি যাব তাৰ পিছত আপনি ইয়াতে সিলেক্ট কৰিব লাগিব কারেন্ট এমপ্লয়মেন্ট কি কৰে আপনি সেলফ এপ্লাই আনএপ্লাই যেটো হয় আপোনাৰ হেতু বহাই দিব টোটালি ওয়ার্কিং এক্সপেরিয়েন্স হেতু দিব নালাগে আপোনাৰ এটা আপোনাৰ পার্সোনাল ডিটেইলস খিনি ভৰাব লাগিব এড্ৰেছ খিনি ভৰাব লাগিব এটা ষ্টাৰ মার্ক যেখিনি আছে মেন্ট এইখিনি আপনি ভৰাই লব
যেনে ভিলেজ পোষ্ট অফিচ পুলিচ ষ্টেচন পিনক'ডটো ডিষ্ট্ৰিক্টটো সাব ডিভিজনটো আৰু আপোনাৰ সাব ডিভিজনৰ পৰা সাৰ্কলটো বহাব লাগিব ৰেচিডেণ্টটো আপোনাৰ কি আৰবান বা ৰুৰালৰ যিটো বিভাগত পৰে আপুনি সেইটো বহাই ল'ব লেট মাৰ্ক দিলে হ'ব নিদিলেও নহয় আগৰ এড্ৰেছ যদি চেম হয় ইয়াতে টিক মাৰ্ক দি দিব অট'মেটিকলি ফিল আপ হৈ যাব একো কৰিব নালাগে তলফালে আহিবলৈ আহি যায় আপুনি ইয়াতে লিখিব লাগে এইটো কৰিব লাগিব লেংগুৱেজ আপুনি কি লেংগুৱেজ ক'ব পাৰে লিখিব পাৰে এইটো আপুনি টিক মাৰ্ক দিব আৰু যদি কিবা জানে অসমীয়াৰ পিছত বেংগলী ক'ব পাৰে লিখিব পাৰে তাৰপিছত ইংলিছ আছে ক'ব পাৰে লিখিব পাৰে তাৰপিছত হিন্দীখিনি আছে ক'ব পাৰে লিখিব পাৰে যদি এইখিনি বহাই দিব তাৰপিছত এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিটো আমাৰ ডিষ্ট্ৰিক্ট সেইটো চিলেক্ট কৰিব ডিক্লেৰেশ্যনখিনি আহি যাব অহাৰ পিছত আপুনি তলফালে আহি স্ক্ৰল ডাউন তলফালে আহি যাব অহাৰ পিছত আপুনি ডিক্লেৰেশ্যন ইয়াতে টিক মাৰ্ক দিব চিগনেচাৰখিনি ইয়াতে আপুনি বহাই দিব চিগনেচাৰখিনি বহাৰ পিছত আপোনাৰ ইয়াতে যিকেইটা কেপচাৰ আছে তলফালে কেপচাৰ দেখিবলৈ পাব চিগনেচাৰটো আপলোড দিয়াৰ পিছত এই কেপচাৰখিনি ইয়াতে বহোৱাৰ পিছত আপুনি তলফালে চাব এটা ড্ৰাফ্ট সাবমিট আৰু ক্লোজ তিনিটা অপশ্যন পাব আপুনি সাবমিট বটনত ক্লিক কৰিব সাবমিট বটনত ক্লিক কৰাৰ লগে লগে আপোনাৰ সেই ফাইলখিনি অলৰেডি সাবমিট হৈ যাব তাৰপিছত আপোনাৰ এই ডকুমেণ্টছখিনি আপলোড কৰিব লাগিব যেনে আপোনাৰ আধাৰ কাৰ্ড তিনিটা মাৰ্কশ্বিট একেলগ কৰি PDF কৰি আৰু বেলেগ যি ডকুমেণ্টছ আছে সেই ডকুমেণ্টছবিলাক PDF আকাৰত কৰি আপুনি এটা এটাকৈ সেই ডকুমেণ্টছ স্কেনিং অপশ্যনটো আপুনি লাহে লাহে আপলোড কৰি দিব পাৰিব মোবাইলৰ দ্বাৰা আপুনি ফটো মাৰি ক্লিয়াৰ কৰি MP2 কমাই 1 MB ওপৰত হ'ব নোৱাৰিব তলত থাকিব লাগিব তেনেহ'লে আপুনি এই এপ্লাইটো কৰিব পাৰিব ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কমেণ্ট শ্বেয়াৰ কৰিব যাতে পৰৱৰ্তী সময় এনে হেল্পফুল আৰু ভিডিঅ' আপোনালোকে দিব পাৰে ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে থেংক ইউ